অসমৰ বোধহয় 50% মান মানুহৰে শিক্ষিত লিখা মেলা কৰা মানুহৰ এই শব্দটোক লৈ এটা ডাঙৰ খেলি মেলি থাকে, মজা থাকে। ত্ৰুটি নে ক্ৰুটি, ভুল ত্ৰুটি, ভুল ক্ৰুটি, অৰ্থটো সকলোৱে জানে। লিখোঁতে অথবা উচ্চাৰণ কৰোঁতে খেলি মেলি এটা ৰয়। এইটো ত্ৰুটি হ'ব নে ক্ৰুটি? কিছুমানে লিখে এইটোৱেই, উচ্চাৰণ কৰে ক্ৰুটি। কিছুমানে হয়তো উচ্চাৰণটো ঠিকে কৰে, লিখোঁতে এইটো কৰে। এইটো হ'ল ত্ৰৰ হস্ৰ উকাৰ, ত্ৰুটি। ত্ৰুটিটো শুদ্ধ ৰূপ। এইটো হ'ল ক্ৰৰ হস্ৰ উকাৰ, ক্ৰুটি হৈ গ'ল। কিছুমানে ত্ৰুটিটো ক্ৰুটি কয়, ত্ৰুটিটো ক্ৰুটি লিখে। মুঠতে বিভিন্ন সমস্যা এইটো শব্দক লৈ। আশা কৰোঁ এতিয়া এইটো শুদ্ধ হ'ব, মানে এইটো ভুল, ক্ৰুটিটো ভুল, ত্ৰুটিটোহে শুদ্ধ। লিখা বানানটো এইটো শুদ্ধ ৰূপ, উচ্চাৰণ ত্ৰুটি, আৰু এইটো হ'ল ভুল ৰূপ লিখোঁতে আৰু কোৱাতেও। ক্ৰুটি নহয়, সেইটো ত্ৰুটি। শিক্ষাৰ্থীসকলে মনত ৰাখিব অন্ততঃ, আৰু যাতে ভুল নহয়।